Hello everyone, আশা ৰাখিছো আপোনালোক আটাই কুশলে আছে। আজি আপোনালোকলৈ লৈ আহিছো এটা কাণফুলিৰ ভিডিও। একেবাৰে সিম্পল আৰু খুব কম সামগ্ৰীৰে বনাব পৰা কাণফুলিৰ ভিডিও এটা লৈ আহিছো। আশা ৰাখিলো ভিডিওটি চাই আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি ভাল পায় তেনেহলে লাইক, শেয়াৰ, কমেন্ট কৰাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব। আহক তেনেহলে আজিৰ এই ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে মই বনাম এযোৰ ট্ৰেন্ডিং পাৰ্ল হুপছ ইয়াৰিং। তাৰ বাবে এনেকুৱা দুটা হুপছ ললো আৰু আগটো অকণমান থিয় কৰি ইয়াত এতিয়া মই পাৰ্লখিনি ভৰাই গৈছো। একেবাৰে কম সময়তে বনাব পাৰি আৰু একেবাৰে কম খৰচতে। যেহেতু সময়ও কম লাগে আৰু খৰচো খুব কমেই হয়, সেইকাৰণে আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ বনাই লৈ অলপমান যদি সৰহকৈ বনায় তেতিয়া বিক্ৰীও কৰিব পাৰে, নাইবা কোনোবা আপোনাৰ বন্ধুবৰ্গক উপহাৰো কৰিব পাৰে। আৰু এয়া চাওক, পাৰ্লকেইটা সোমোৱা হৈ গ'ল, সম্পূৰ্ণকৈ সোমোৱাই দিয়া নাই। পাৰ্লকেইটা সোমোৱাৰ পাছত আকৌ আগটো এনেকৈ বেকা কৰি দিলো যাতে কাণফুলিযোৰ ৰৈ থাকিব পাৰে। আৰু এয়া হ'ল আজিৰ পাৰ্ল হুপছ। যিকোনো ক্ৰাফ্ট মেটেৰিয়েলৰ দোকানত আপোনালোকে এনেকুৱা হুপছ আৰু লগতে পাৰ্ল পাই যাব, কিন্তু হুপছটো যদিও বেছি দাম নহয়, পাৰ্লটো অকণমান দামেই হয়। আৰু এবাৰ মই আপোনালোকক পিন্ধিও দেখুৱাই দিছোঁ। আৰু এতিয়া বনাম এযোৰ লং আৰু সিম্পল চেইন ইয়াৰিংছ। তাৰ কাৰণে এইটো ললো ইয়াৰিঙৰ হুক, আৰু হুকটো এনেকৈ চেইনডালত লগাই ললো। চেইনডাল সমানকৈ দুভাগ কৰা নাই, এডাল দীঘল এডাল চুটিকৈ লৈছো। আৰু চেইনডাল লগাই লোৱাৰ পাছত এতিয়া ইয়াত লগাম জুনুকা। এনেকুৱা সিলভাৰ জুনুকা কিনিবলৈ পায়, ক্ৰাফ্ট মেটেৰিয়েলৰ দোকানত আপোনালোকে পাই যাব। লগতে এনেকুৱা হুকো কিনিবলৈ পাব। আৰু সেই হুকটোত জুনুকা কেইটা লগাই চেইনডালৰ তলত এনেকৈ লগাই দিছো। দুইটা সাইডতে লগাই দিম এনেকৈ। যিমান পাৰো আপোনালোকক মই কম খৰচী আৰু খুব সহজভাৱে উপলব্ধ সামগ্ৰীৰ জুৱেলাৰীসমূহ বনাবলৈ দেখুৱাবলৈ যত্ন কৰিছো, কিয়নো অকণমান যদি আনকমন নাইবা জটিল হয় তেতিয়া পাবলৈ অসুবিধা হয়। খুব কম খৰচতে যদি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, নাইবা নিজৰ বাবে তৈয়াৰ কৰিম বুলি ভাবিছে, নাইবা গিফ্ট কৰিব বিচাৰে, এনেকৈ বনাই ল'ব পাৰিব। আৰু তাৰ পাছত লৈছো এতিয়া মই টেচেলখিনি মই কটন থ্ৰেডেৰে নিজে বনাই লৈছো। যিহেতু টেচেলটো আগতে বনাই ৰাখিছিলোঁ, সেইকাৰণে মই ভিডিঅ' কৰা নাই। পাছত যদি আকৌ আপোনালোকে বিচাৰে তেতিয়া মই টেচেলৰ ভিডিঅ' এটা বেলেগকৈ বনাম। আৰু এয়া চাওক, লং চেইন ইয়াৰিংছযোৰ পিন্ধিব পৰা হৈ গ'ল। আশা ৰাখিলোঁ আজি এই ভিডিঅ'টি চাই নিশ্চয় আপোনালোকে ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' জুৱেলাৰী বনোৱা ভিডিঅ' আৰু চাব খোজে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।